পোনপ্ৰথমে মই আমাৰ কেঞ্চাৰ হস্পিটেলৰ বাইদেউ মিনিটি বৰুৱা বাইদেৱে যি আমাক সুবিধা দিছে তেওঁৰ কাৰণে আমি নথৈ আনন্দিত আৰু এনেকুৱা প্ৰচেষ্টাত আমি আগভাগ ল'বৰ কাৰণে তেওঁ যিটো সুবিধা দিয়াৰ কাৰণে আমাৰ সন্মিলন আছে তেনে অসমীয়া গৌৰৱবোধ কৰিছে তেওঁক লৈ আৰু কথাটো হৈছে কি এতিয়া আমাকতো সহায় সহযোগিতা আমাৰ শুভাকাংক্ষী বহুত আছে আচলতে তেওঁলোকে কয় যে আমি কৰা কামবোৰ তোমালোকে কেতিয়াও আমাক নক'বা আমি সদায় ৰোগীসকল হওক বা ভাল কামবিলাক আমি লুকুৱাই কৰিলে ভাল লাগে এইটো কাৰণে যে আমি মানুহক স্পষ্টভাৱে ওলাই নিদিওঁ কাৰণ বহুত কেইজন আছে কৰে ভাল কাম কৰে ৰাইজক দিবৰ কাৰণে তেওঁলোকৰ ওচৰত তেওঁলোকে ভাবে যেন আমাৰ নাম নক'লেও আমি যিটো আশীৰ্বাদ পাব লাগে সেই আশীৰ্বাদ সদায় ওপৰৱালাজনৰ পাই আছোঁ এতিয়া মই যি ক'বলৈ গ'লে আছে বহুত কেইজন তাৰে কিন্তু মই ক'বলৈ তেওঁলোকে হাক দি আছোঁ এজনৰ নাম কৈছোঁ আৰু বহুত কেইজন আছে আৰু নাম ক'বলগীয়া হ'লে মইতো এটাৰ নামটো ক'বই লাগিব কাৰোবাৰ পৰা যদি বিচাৰিছে আমাৰ কমলনাথ ডাঙৰীয়া তেওঁ আমাৰ শুভাকাংক্ষী আৰু খুব মৰমৰ আমাক নিজৰ ভাইটি স্বৰূপে তেওঁ লয় তেওঁক যেতিয়া আমি যি নকওঁ এই প্ৰগ্ৰেমটোৰ কাৰণে তেওঁ 2019 চনৰ পৰা আমাৰ লগত জড়িত হৈ আছে আৰু বহুত শুভাকাংক্ষী আছে সেইসকলৰ নাম ক'বলৈ হ'লে অলপ বেয়াও পাওঁ আৰু তেওঁলোকে হাক দিছে যে আমি কৰা কামবোৰ তোমালোকে ক'ব লাগে তোমালোক আহিবা তোমালোকৰ হাতেদি যি কাম হ'ব যি আশীৰ্বাদ পাব লাগে আমি উপাৰ্জনৰ পৰা পাম কেঞ্চাৰ হস্পিটেলত আপোনালোকে কি খাদ্য সামগ্ৰী বিতৰণ কৰে আচলতে কেঞ্চাৰ হস্পিটেলত প্ৰায় যি টি খাদ্য খুৱাব পৰা নাযায় তেওঁলোকৰ এটা নীতি নিয়ম আছে নীতি নিয়মৰ মাজত লিকুইড বস্তু চলে যেনেকৈ এতিয়া আমি উইটছ ORS হৰলিক্স সেইবিলাক সকলো লিকুইড হ'ব লাগে আৰু ইয়াত তেওঁলোকে টেষ্টিং কৰিব যে এইটো খাব পৰা উপযুক্ত হয়নে নহয় যদি উপযুক্ত হয় তেন্তে ৰোগীসকলক তেওঁলোকে খুৱাব